তামোলপুৰ এতিয়া বাঘুংৰি আমাৰ দলৰ সভা খবৰ পাই এতিয়া বিৰোধী দলৰ বিপি বাঢ়ি গৈছে। সেইকাৰণে আজি বিৰোধী দলে সভা আয়োজন কৰিবলৈ আৰম্ভ কৰিছে। যে কংগ্ৰেছৰ কাৰণে আমাৰ কাৰোবাৰ এটা কিবা ক্ষতি হ'ব, কাৰণ কংগ্ৰেছৰ সাংগঠনিক যিটো স্থিতি ইয়াত जोमैनि भिउखौ जोबोद मोजां नुहुरदों रायजोफोर। अखा हानानै सान्दुं दुंनायनिखाय गोजौआव जोमै दंजोबो। रायजोफोर दा जोंनि BTC आव कंग्रेस दोलोआबो गोबां गोहोम खोख्लैगोन नामा? दे जोंनि BTC आव जे फैनानै गौरब गगৈ सारा जोंनि बर' जाथिनि थाखाय मा खोथा बुंदों एबा बर' हारिनि थाखाय जे बे क'क्राझाराव फैनानै मा खोथा बुंखो गौरब गगৈ सारा आरो BPF आरो UPPL प्रमद बर' सार आरो हाग्रामा महिलारी सारा BJP नि जे आइथिं हमग्रा खुलुमग्रा नामा बियो गौरब गगैया मोजाङैनो खोथाजों फोरमायलांदों। नोंथांमोनहा जे फैगौ BTC बिसायख'थियाव कंग्रेस दोलोआबो जे एसेब्लाबो बिफाव लागोन नामा एबा गोख्रों जागोन नामा? नोंथांमोना गौरब गगैनि जे बुंनायखौ मिथिला लाग्रोनि फै। Only one nation, one party. তেওঁলোকৰ উদ্দেশ্য হ'ল one nation, one party. No AGP, no BPF, no UPP. আমি শেষ হ'লেহে শেষ কৰিব পাৰিব, আমিতো শেষ হোৱা নাই। আগতে মানে ধৰি লওক কংগ্ৰেছে এই অঞ্চলটো সাৰেণ্ডাৰ কৰি থৈ গ'ল। কি কাৰণত সাৰেণ্ডাৰ কৰি থলে তেখেতসকলেহে জানে। অগপ দলকো বিজেপিয়ে 2-3জন মানুহৰ দললৈ ৰূপান্তৰিত কৰা বুলি কয় গৌৰৱ গগৈ। অগপক শেষ কৰিলে যি অৱস্থা যি অগপৰ হৈছে 2জন ব্যক্তিৰ বা 3জন ব্যক্তিৰ দল বিজেপিৰ লগত মিত্ৰতা কৰি আৰু বহল হ'ব লাগিছিল আৰু শক্তিশালী হ'ব লাগিছিল। এতিয়া বিজেপি জালত ভৰি দি লাহে 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 এতিয়া মাত্ৰ 3-4জন ব্যক্তিৰ দল হৈ গ'ল। আঞ্চলিক শক্তিক বিজেপিয়ে দুৰ্বল কৰা বুলি অভিযোগ কৰি কংগ্ৰেছে আঞ্চলিক শক্তিক গুৰুত্ব দিয়া বুলি দাবী কৰে কংগ্ৰেছ সভাপতিজনে। কিন্তু আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ থাকে ৰিজনেল পাৰ্টি ষ্ট্ৰং হয়, আমি ৰিজনেল সেন্টিমেন্ট আমি বুজি পাওঁ, সন্মান কৰোঁ আৰু চেক্ৰিফাইচ কাৰণে বৃহত্তৰ ৰিজনেল ইণ্টাৰেষ্টৰ বাবে কংগ্ৰেছে সদায় চেক্ৰিফাইচ কৰিবলৈ সাজু। বড়োভূমিৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত বুলি কয় সাংসদজনে। কোকৰাঝাৰৰ আদাবাৰী খেলপথাৰ তুলসীবাৰী আদিত সভা অনুষ্ঠিত কৰি বিজেপিক চোকা সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। BPFক আজি একদম দুৰ্বল কৰি পেলালে। ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত আছে। প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত ৰিমোট কণ্ট্ৰল তেওঁলোকৰ হাতত নহয়, ৰিমোট কণ্ট্ৰল বড়ো মানুহৰ হাতত আছিল। আঞ্চলিক দলক গুৰুত্ব দিয়া বুলি দাবী কৰা গৌৰৱ গগৈয়ে কিন্তু 2026ৰ নিৰ্বাচনৰ বাবে সকলো সমষ্টিত দলীয় প্ৰাৰ্থী সাজু কৰাইছে। 126টা সমষ্টিতে নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি চলাইছে কংগ্ৰেছে। আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ প্ৰাৰ্থী তালিকা তৈয়াৰ আছে। তথাপিও আমি অবজাৰ্ভাৰ পঠাই প্ৰত্যেক অঞ্চলত আমাৰ দলৰ সাংগঠনিক স্থিতি আৰু স্থানীয় ৰাইজৰ মূল সমস্যা জনা পিছতহে আমি সিদ্ধান্ত ল'ম। আনহাতে গৌৰৱ গগৈয়ে মিত্ৰতাৰ প্ৰসংগ এক প্ৰকাৰ উপেক্ষা কৰাত সমালোচনা কৰে অখিল গগৈয়ে। গৌৰৱ গগৈৰ বয়স কম হৈ আছে বুলি কটাক্ষ কৰে অখিল গগৈয়ে। যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিউৰ্ড হ'ব লাগিব। কংগ্ৰেছ চৰকাৰৰ জনগণ বিৰোধী বা দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইটোৰ কাৰণে যদি পাৰ্চনেলি যদি গাত লগাই লৈ কোনোবাই বিৰোধী ঐক্য নকৰোঁ বুলি কয়, তেতিয়াহ'লে সেইটোতো আৰু কোনো অবজেক্টিভ কথা এটা নহ'ব। অখিল গগৈয়ে অপৰিপক্ক বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে, অপৰিপক্ক নেতাই নেতৃত্ব দিয়া সকলৰ সৈতে কিয় মিত্ৰতা বিচাৰে অখিল গগৈয়ে? ৰাইজৰ দলৰ সভাপতিজনে কেতিয়া কি কয় ধৰিব নোৱাৰি বুলিও কয় গৌৰৱ গগৈয়ে। ইমেচিয়ৰ পলিটিচিয়ানৰ ইমেচিয়ৰ পাৰ্টিৰ লগত মিত্ৰতা কিয় কৰিবলৈ বিচাৰে? আমি সহজ সৰল, চিম্পল। যদি আমাৰ সহজ সৰলতা কাৰোবাৰ বাবে ইমেচিয়ৰ, তো তেওঁলোকৰ মংগল হওক। আমি সহজ সৰল আমি মানুহৰ মাজত থাকিবলৈ বিচাৰোঁ। তেওঁ কোনদিনা কি কয় মই ক'ব নোৱাৰোঁ, ধৰিব নোৱাৰোঁ। বিটিআৰতো গৌৰৱ গগৈয়ে যুঁজ এখনৰ হুংকাৰ দিলে। আনকি মাত্ৰ 2 দিনৰ ভ্ৰমণসূচীতে বিৰোধী কম্পিত হোৱা বুলি দাবী কৰে কংগ্ৰেছ সভাপতিজনে। যে আমাৰ দলৰ স্থিতি চাই তামোলপুৰ এতিয়া বাঘুংৰি
আমাৰ দলৰ সভা খবৰ পাই এতিয়া বিৰোধী দলৰ বিপি বাঢ়ি গৈছে। সেইকাৰণে আজি বিৰোধী দলে সভা আয়োজন কৰিবলৈ আৰম্ভ কৰিছে। সেইটোৱে প্ৰমাণ বিৰোধী দলৰ মাজত যে এটা কম্পন সৃষ্টি হৈছে। অৱশ্যে কংগ্ৰেছক লৈ শংকাৰ কাৰণ নাই বুলি দাবী কৰে প্ৰমোদ বৰাই। BTRত কংগ্ৰেছে UPPLক কোনো ক্ষতি কৰিব নোৱাৰে বুলি দাবী কৰে BTC প্ৰধানজনে। মই নাভাবোঁ যে কংগ্ৰেছৰ কাৰণে আমাৰ কাৰোবাৰ এটা কিবা ক্ষতি হ'ব, কাৰণ কংগ্ৰেছৰ সাংগঠনিক যিটো স্থিতি ইয়াত ইমান ভাল নহয়। গৌৰৱ গগৈ ইয়াত অহাৰ লগে লগে, গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে লগে আমি কিবা ভয় কৰিব লাগে, কিবা প্ৰত্যাহ্বান তেনেকুৱা পৰিৱেশ আৰু বহুত দিন আছে। যে গৌৰৱ গগৈছে सारा बुंनाय बायदि प्रमोद बर' साराबो जेबो गावनि BTCनि पावारखौनो बाहायनो हाया। दा गौरव गगैया सारा दे बुंलांबाय जिखुनु मोनसे फर्जा मोनसे आइथिं सिङावनो थानांनाय बायदि वान नेशन होनदों आरोखि। मोनसेल' पावार लाबोगोन आरो मोनसेल' खुंथायजों बाहायगोन। अब्ला रायजोफ्रा सानना लादो बे सिङाव खोथाया रहस्य, खोथा सिङाव गोबां खोथा हाबनानै दं। अब्ला फैगोन BTC बिसायख'थियाव बियो निस्सय मुस्लिमफोरनिफ्राय BJPआ मोननाय नङा होननानै आंबो सानो। आरो जोंनि ST बर'फोरनिफ्राय माखासे जुदि मोनोब्ला आरो गोबां समस्थियावनो गोबां BTCआव गोबां समस्थियावनो कंग्रेस दोलोआबो बिजाथि होगोन। अब्ला फैगोन BTC जे बिसायख'थियाव कंग्रेस दोलोआबो जोंनि BTCआव बिहोमा होगोन नामा, एबा UPPLथ' नङा मा BJPनि जानानै गोबां गोख्रोङैनो खामानि मावगोन आरो बिसोर कन्टेस्ट जालायगोन आरो। अब्ला रायजोफोर नोंथांमोना मा बुंनो सानो? जुदि नोंथांमोना भिडिअखौ जुदि मोजां मोनदोंब्ला आरो जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामोबा चेनेलखौ साबस्क्राइब खालामना होदो आरो भिडिअखौ शेयार खालामना होबानो जाबाय।